ধন্যবাদ আপুনি যে ইমান কষ্ট কৰি আহিছে আমাৰ ঘৰ পুৰা ফ্লাড আমি এই 4-5 দিন ওপৰত আশ্ৰয় ল'ব লগা হৈছে মোৰ ছোৱালী বিজনেছ টোটেলি ষ্টপ হৈ গৈছে তেওঁ এমপ্লয়িজক পইচা দিব পৰা নাই আমি কালি কাটি ৰাতি শুই আছোঁ ৰাতি 3টা বজাত পানী সোমাইছে 4 দিনলৈকে কোনো কাৰোৱে খবৰ নাই কিন্তু কালিৰ পৰা জানো কি তেওঁলোকৰ ইমান সুমতি হৈছে আহি মুড়ি আৰু বিস্কিট এইবিলাক দিছে আমি সেইবিলাকৰ কি কৰিম আমাক সলিউশন এটা লাগে ইমান দিন আমি চিঞৰি আছোঁ ইমান জিএমচিত গৈ আছে ইমান জিএমডি পৰ্যন্ত গৈছে কোনেও কাৰো কথা নুশুনে ইজনে সিজনৰ গাত দুখ দিলে ইজনে সিজনৰ গাত দুখ দিয়ে আমি কিমান কষ্ট কৰি পইচা খৰচ কৰি মটৰ কিনিছোঁ এই মহিলা তেখেতে ক'লে ইমান কষ্ট কৰিছোঁ কিন্তু কি লাভটো কি হৈছে দিনে দিনে বাঢ়ি গৈ আছে আমাক কিবা এটা সলিউশন লাগে দেই এনেকৈ মানুহ বাচি থাকিব পাৰি নেকি এই চহৰ নেকি এইখন চাওকচোন ইমান সদায় এনেই খালি আশা কৰি আৰু কৈছে বোলে 3 বছৰলৈকে তেখেতসকলে একো কৰিব নোৱাৰে আৰু 3 বছৰলৈকে আমি এনেকৈ বাচি থাকিম নেকি এনেকৈ আৰু এইবোৰ ইমান লেতেৰা নৰ্দমাৰ পানী এইটোতো ফ্ৰেছ পানী নহয় ন আমি ল'ৰা ছোৱালীলৈ কেনেকৈ আছোঁ একমাত্ৰ ঈশ্বৰে জানে আৰু ৰাতি আমি কান্দোঁ ববিতা দাস হয় মোৰ খোৱা লোৱা শেষ হৈ গৈছিলে বেলেগ একো নালাগে খালি আমি এটা কথা বিচাৰিছোঁ যাতে সলিউশন ওলাওক ইয়াৰে একোটো মানে ৰকেট চাইন্স নহয় বা এইটো যে ইম্পচিবল বস্তু নহয় একদম সহজ কথা ইয়াতে আহক আমি কাৰণ যিহেতু আমি ইয়াতে আমি সৰুৰ পৰাই থাকোঁ আমি জানো ইয়াৰ ৰুট কজটো কি ইয়াৰে প্ৰব্লেম কি হৈছে সেইটো আমি জানো আমাৰ লগত আহি আমাৰ লগত কথা পাতক সলিউশন কিয় নোলাব ব্ৰেইন ষ্টৰ্মিং কৰিব চবে প্লেনিং কৰিব চবৰে আইডিয়াজ আছে আমি ইউথ হয় আমাৰো বহুত আইডিয়াজ আছে তো সেইটো কাৰণে আমাৰ ওচৰত আহক আমাৰ লগত কথা পাতক তেতিয়াহে গম পাব কি হৈছে কি নাই হোৱা এনেইতো ওপৰতে কোনোবা এজন ইঞ্জিনিয়াৰ আনি পেলাই ওপৰৰ পৰা দেখাব মোৰ পাপাহঁতে এওঁলোকে কিমানবাৰ গৈছে এপ্লিকেশ্যন দিছে একোৱেই কৰা নাই একোৱেই লাভ হোৱা নাই ডাঙৰ ফ্লেটছ হৈ গৈছে আৰু ড্ৰেইনেজ বন্ধ হৈ গৈছে আগৰ পৰা আমি কৈ আছিলোঁ জিএমচিত গৈ কৈছে যে ফ্লেট হৈ আছে আপোনালোকে প্লিজ আহি চাব ড্ৰেইনেজ আমাৰ একেবাৰে বেয়া ড্ৰেইন আমাৰ নায়েই প্ৰায় তেওঁলোকে একোৱেই নকৰিলে জিএমডিৰ পৰা তেওঁলোকে পাৰ্মিশ্যনেই দি দিয়ে লগে লগে ফ্লেট আৰম্ভ হৈ যায় এই পানী সোপা যাব ক'লে আমাৰ ইয়াতে 30 বছৰ হ'ল দেই আমি এটা লোকেল আমাৰ 30 বছৰ নাই দূৰত ফ্লেট এটা বনাই দিছে সেইটো লৈ গ'লোঁ জিএমডি কমপ্লেইন কৰি কিন্তু একো কথাই নুশুনিলে আমাৰ কেনেকৈ মানুহ কেনেকৈ বাচি থাকিব আপুনি কিবা এটা গতিকে আপুনি যেনে তেনে এইখিনি কৰিব আপোনাক ঈশ্বৰে কৃপা কৰক আপোনাৰ ল'ৰাৰ ৰিজাল্ট পাই খুব ভাল লাগিল ইমান এটা পৰিস্থিতিত আপোনাৰ ল'ৰাই ইমান ভালকৈ পাছ ঈশ্বৰ আপোনাৰ লগত আছে ভগৱান আপোনাৰ লগত আছে আপুনি যে সত্য পথত আছে গতিকে আপোনাক ঈশ্বৰে কৃপা কৰক শক্তি ৰাখক আমাৰ কিন্তু আমিও আছোঁ আপোনাৰ লগত আমিও আছোঁ আপুনিও থাকক আৰু বাকীবিলাকক বাদ দি দিয়ক জিন্দাবাদ নালাগে কাৰণ কথাখিনি আমি কৈছোঁৱে গম পাইছোঁ নাই খুব ভাল লাগিল দেই